Good morning everyone. আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। মই এখন অংকীয়া ভাওনা কৰিছোঁ, যিখন ভাওনা হ'ব কলাক্ষেত্ৰ মহোৎসৱত। গতিকে তাৰ আজি সেই অনুষ্ঠানটো আছে আজি, গতিকে তাৰ কাৰণে গৈ আছোঁ। ৰিহাৰ্চেল কৰিলোঁ, ৰিহাৰ্চেল পিৰিয়ডৰ ফুটেজ কিবা কিবি আছে, যদি মই মিলাব পাৰোঁ তেনেহ'লে তাতে লগাই দিম। আৰু এইকেইদিন মোৰ কণ্টিনিউ ৰাধাৰ শ্বুটিং চলি থকাৰ কাৰণে শ্বুটিং ভাওনা বেছি উল্টা পুল্টা হৈ আছে। আজি ইয়াৰ ৰাতিপুৱা ওলাইছোঁ, চাই থাকিব শেষলৈকে ভিডিঅ'টো। মই কৈছিলোঁ যে যেতিয়া ব্লগ ষ্টাৰ্ট কৰিছোঁ, আমাৰ আজি ভাওনা আছে। এতিয়া মই আহি পেলাই আমাৰ যিটো কলাক্ষেত্ৰ পালোঁ। কলাক্ষেত্ৰত এয়া পূৰা আয়োজন চলি আছে, ভাওনাৰ মেকআপ চলি আছে। মই সকলোকে দেখুৱাম। ৰমেন খুৰাই আমাৰ ভাওনাখন শিকাইছে। এয়া ৰমেন খুৰাৰ সহধৰ্মিনী, এয়া ৰমেন খুৰাৰ ল'ৰা। এনেকৈ ৰিহাৰ্চেলৰ এইখিনি সৰু সৰু কিছুমান ক্লিপিংছ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰিহাৰ্চেল নামতহে এমাহ কৰিছোঁ, কিন্তু কোনোদিনে কোনো নাথাকোঁ। সদায় ৰমেন খুৰাইহে যাতে কিমান টেনশ্যনত চাগে নাথাকে। ৰাধাখন চলি থকাৰ কাৰণে মই একদম সময় বেছিকৈ দিব পৰা নাই। তথাপিতো খুৰাই খুব কম সময়ৰ ভিতৰত ধুনীয়াকৈ শিকাই দিছে। এয়া পূৰা আয়োজন চলি আছে। এয়া হৈছে ড্ৰেছ সকলোৰে, কিছু মজা লাগিছে। ড্ৰেছসমূহ দেখিলে সেইফালে চলি আছে এয়া মেকআপ। এজনকৈ কেইবাজনো মেকআপ আৰ্টিষ্ট আহিছে আৰু সকলোকে ভাগে ভাগে মেকআপ কৰি আছে, কাৰণ ভাওনাত বহুত আৰ্টিষ্ট থাকে। গতিকে এজন বা দুজন মেকআপ আৰ্টিষ্টেৰে নহয়, কেইবাজনো মেকআপ আৰ্টিষ্ট আছে, ভাগে ভাগে কৰি আছে। প্ৰায় 5জনমান মেকআপ আৰ্টিষ্ট আছে। এয়া এখেত হৈছে কামদেৱ, অনিৰুদ্ধৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে, তেওঁৰো মেকআপ চলি আছে। সেইফালে কৃষ্ণ মেকআপ চলি আছে খুব সুন্দৰকৈ। এতিয়া লাহেকৈ মই এয়া মেকআপত বহিছোঁ। বহুত কথা কৈ আছোঁ, কিন্তু মেইন কথাটো কোৱাই হোৱা নাই। আমি কি নাটভাগিনো পৰিৱেশন কৰিম আজি। নাটভাগি হৈছে শোণিতপুৰে কৃষ্ণ, উষা অনিৰুদ্ধ, হৰিহৰৰ যুদ্ধ। খুব সুন্দৰ এভাগী নাট। ভাওনাৰ মেকআপৰ হেৰিটো বেলেগ। প্ৰথমে এটা বেছ মাৰি লয়, বেছটো শুকাবলৈ দিয়ে, তাৰপাছত ফাইনেল গেটআপ দিয়ে। গতিকে বেছটো মোক বেলেগে মাৰিছিলে, এতিয়া ফাইনেল গেটআপ দিব ৰক্তিম হাজৰিকা। খুব ভাল মাইথলজিকেল মেকআপ আৰ্টিষ্ট আৰু নৰ্মেল মেকআপো কৰে। গতিকে ৰক্তিমে এতিয়া মোক ফাইনেল লুক দিব। আহক ফাইনেল লুকটো কেনেকুৱা হয় চাই লওঁ। আৰু ৰক্তিমৰ এটা ইউটিউব চেনেল আছে, ৰক্তিম হাজৰিকা বুলি আছে, তাৰ বিষয়ে তেওঁ কৈ আছে। গতিকে আহক মেকআপলৈ যাম। মেকআপ হৈ গ'ল। এতিয়া আচলতে কষ্টিউম কৰিলোঁ। মেকআপৰ মাজত কেনেকৈ কি হ'ল এইখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই নিজে মেকআপত বহি থকাৰ কাৰণে। এতিয়া ড্ৰেছ কৰিলোঁ, ভাওনাৰ যিটো ড্ৰেছ, যিহেতুকে মই এটা পুৰুষৰ চৰিত্ৰত অভিনয় কৰিছোঁ, গতিকে ড্ৰেছবোৰ পিন্ধি যথেষ্ট ভাৰী ড্ৰেছ। এতিয়া মুকুটটো পিন্ধাই দিছে। গতিকে এতিয়া ফাইনেলি এইটো হৈছে মোৰ লুক। এয়া ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব। পুৰুষৰ ভাৱত অনিৰুদ্ধ হৈছোঁ। এয়া বান ৰজা মোৰ ওচৰত, কবিতা বা ধুনীয়া লাগিছে কবিতা বা। সকলো ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ ব'ল। এয়া ভাওনা আৰম্ভ হৈ গ'ল। এয়া প্ৰৱেশ, এফালৰ পৰা দেখাব পৰা নাই। দুটা প্ৰৱেশৰ ভিডিঅ' পালোঁ, এই দুটা আমাৰ বৰ্ণালী বা আৰু গৰিমা বাৰ প্ৰৱেশৰ ভিডিঅ'। আৰু কিবা কিবি ভিডিঅ' আছে, চাই শিৱ পাৰ্বতীৰ প্ৰৱেশ দেখিলোঁ। এয়া হৈছে বান ৰজা কবিতা বা। বিচাৰি মোৰ এটা ভিডিঅ' পাইছোঁ, এইটো হৈছে যুদ্ধৰ ভিডিঅ'। মই আৰু নীলাবাই বেলেগ যুদ্ধ কৰি আছোঁ। অনিৰুদ্ধ আৰু দৈত্যৰ মাজত যুদ্ধ হৈছে, চাওকচোন কেনেকুৱা লাগিছে। হৰিহৰ যুদ্ধ হ'ল, উষা অনিৰুদ্ধৰ মিলন হ'ল আৰু ভাওনা শেষ।
যিমানখিনি পাৰোঁ সৰু সৰু ক্লিপিংছ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। শেষত আজিৰ আমাৰ এই অংকীয়া ভাওনাখন শেষ হ'ল। খুব সুন্দৰকৈ আমি সকলোৱে উপস্থাপন কৰিলোঁ, দৰ্শক ৰাইজে বহুত ভাল পালে আৰু আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব। কিন্তু ভিডিঅ'টো ইয়াতে পৰিসমাপ্তি ঘটা নাই, ভিডিঅ'টো কাইলৈ আকৌ কণ্টিনিউ কৰিম। আজি সম্পূৰ্ণৰূপে বিদায় লোৱা নহ'লে, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু ক্লিপিংছৰ মাজত বহুতে মেকআপত আছে, গতিকে চিনি নাপাবও পাৰে। আমাৰ মাজত আছিলে বৰ্ণালী পূজাৰী বা মেঘৰঞ্জনী, গৰিমা গাৰ্গ, গৰিমা বা, কবিতা বা, এনেকৈ নীলা শইকীয়া, এনেকৈ বহুত ভাল ভাল আৰ্টিষ্টে মিলি পেলাই আমাৰ এই অংকীয়া ভাওনাখন কৰা হৈছিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাইছে জনাব। গুড মৰ্ণিং এভৰিৱান। তো আজি গৈ আছোঁ পিকনিক খাবলৈ, বছৰটোৰ প্ৰথম পিকনিক। আমি যাম ভাওনাৰ টিমটো। চ' মোৰ গাড়ী আহি ৰৈ আছে খালি। সদায় ভাবোঁ যে ৰাতিপুৱা ওলোৱাৰ পৰা গোটেইখিনি দেখুৱাম, কিন্তু আনফৰ্চুনেটলি টাইমটোৱে মিলাব নোৱাৰোঁ। খুব লৰালৰিকৈ ওলাই আহিব লাগে, যিহেতুকে মই অকলে থাকোঁ। তো এতিয়া গৈ আছোঁ নাৰেংগীত কবিতা বাহঁত আহিব। মই কবিতা বাৰ গাড়ীত উঠি আমি যাম চন্দ্ৰপুৰলৈ পিকনিকৰ। আৰু সৰু সৰু ক্লিপিংছ দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰায় 3-4 মাহ হৈ গ'ল ব্লগ দিয়া নাই। ভিডিঅ' বহুতখিনি বনাই থোৱা আছে, কিন্তু লাহে লাহে দিবলৈ আৰম্ভ কৰিম। ভাওনা গ'ল, তাৰপাছত গোলাঘাট গ'লোঁ, আহিলোঁ। ৰেঙনিৰ শ্বুটিঙৰ বিহুৰ কিছুমান শ্বুটিং আছিলে, সেইখিনিও কমপ্লিট কৰিলোঁ। এতিয়া ফাইনেলি আমাৰ ভাওনাৰ গোটেই গ্ৰুপটোৱে মিলি পেলাই পিকনিক কৰিবলৈ যাম। বিৰাট এক্সাইটেড, কাৰণ বছৰটোৰ প্ৰথম পিকনিক আৰু শেষৰটোৱে হ'ব চাগে, আৰু যাবলৈ যোৱা নহ'ব। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই। হেল্ল', তো আমি লগ পাই গ'লোঁ কবিতা বা, বৰ্ণালী বা, ৰশ্মি বা, আমি চবেই লগ পাই গ'লোঁ। আগফালে আছে আমাৰ নহয় আৰু কি নহয়, মায়া বা, গণেশ। চ' আমি গৈ আছোঁ এতিয়া। ক'ত গৈ আছোঁ? এই আগফালে কবিতা বাই ড্ৰাইভ কৰিছে, লগত মায়াবাই গণেশ হৈছিলে আমাৰ ভাওনাত। এইবাৰ গণেশ আৰু বান ৰজা একেলগে বহিছে, গৈ আছে। কবিতা বায়ে ইনষ্ট্ৰাকশ্যন দি আহিছে পিছৰ গাড়ীকেইখনক কোনফালে যাব। আহক আমি গৈ থাকোঁ। আমি আহি পাই গ'লো, গোটেইখিনি একলগ হৈ গ'লো। চব হেৰিয়া পাই গ'লো। আজি আমাৰ গ্ৰুপৰ পংখীবৰ বাৰ্থডে, গতিকে পিকনিকৰ লগতে পংখীবাৰ বাৰ্থডেও আমি চেলিব্ৰেট কৰিম। আহক, বাৰ্থডে চেলিব্ৰেশ্যন হৈ গ'ল। এতিয়া আহিল ব্ৰেকফাষ্টৰ পৰ্ব। এতিয়া আমি সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ আৰম্ভ কৰিছোঁ। কণী, কল, তাৰপিছত পুৰি, চব্জি, সেয়া। তাৰপিছত কণী, কল খালোঁ, এতিয়া লুচি খাম। ডিম আৰু কল খালোঁ। এতিয়া মেইন ব্ৰেকফাষ্ট হৈছে পুৰি, চব্জি। সকলোৱে খুব ধুনীয়াকৈ ব্ৰেকফাষ্ট এনজয় কৰিলোঁ। এতিয়া আমি ফুৰিবলৈ যাম। ওচৰতে বিভিন্ন ধুনীয়া জেগা আছে, তালৈ ফুৰিবলৈ যাম। এয়া ষ্টাৰ্ট হৈ গ'ল ফটো ছেশ্যন। হয়জনী সুজিতা বা, খুব ধুনীয়া লোকেশ্যনটো। ইয়াত আচলতে আগতে শ্বুটিঙৰ ফটোশ্বুট কৰিবলৈও মই আহিছোঁ, গানৰ শ্বুটিং কৰিবলৈ আহিছোঁ, আহি ভাল লাগে। এতিয়া আচলতে গ্ৰুপৰ ফটোশ্বুট, এয়া ফটো ছেশ্যনত ময়ো ভাগ ল'লোঁ। আমি চবেই এয়া ফটো ছেশ্যন কৰিলোঁ, খুব এনজয় কৰিলোঁ। এতিয়া ফটো ছেশ্যন কমপ্লিট। এতিয়া যাওঁ অকণমান ষ্টাৰ্টাৰ কিবা দিছে সেয়া খাবলৈ। আমি আচলতে ব্ৰজাৱলী ভাষাত কথা ক'বলৈ চেষ্টা কৰিছোঁ, যিহেতুকে আমাৰ ভাওনাৰ এতিয়াও মানে আমি ভাওনাৰ সেই অনুভৱতে আছোঁ। গোটেই টিমটো যিহেতুকে গোট খাইছোঁ, কিন্তু কি কাম নাজানো, কিবা কিবি কৈছোঁ। এইখিনি আচলতে জাষ্ট ধেমালি কৰিছোঁ, এইবিলাক চিৰিয়াছলি নল'ব। সেয়া ষ্টাৰ্টাৰ বিভিন্ন ধৰণৰ, চিকেন, তাৰপাছত কৰ্ণ, সেয়া এনজয় কৰিছোঁ। এইবাৰ হৈছে নৃত্য প্ৰতিভা বিকাশৰ সময়। আমি সকলোৱে নাচত ব্যস্ত। এতিয়া আহি গ'ল, আৰম্ভ কৰিলোঁ আকৌ গান।
খাদ্য খাবলৈ অথনিৰ পৰা বিৰাট এনজয় কৰিলোঁ, গান গালোঁ, নাচিলোঁ। ফাইনেলি বিৰাট ভাগৰ লাগিছে, ভোকো লাগিছে, গতিকে আহক লাঞ্চ কৰি লওঁ। এই ষ্টাৰ্ট কৰিছেই বাকীসকলে। আজিৰ দিনটো আপোনালোকে দেখিলে, আজিৰ ব্লগটো ইয়াতে অন্ত পৰিলে। বেলেগ এটা ব্লগত আকৌ লগ পাব। গতিকে আজি পিকনিক খাবলৈ আহিলোঁ, খুব এনজয় কৰিলোঁ, খুব ভাল লাগিলে। এখন ৰিজৰ্টখন, মই ৰিজৰ্টৰ অনাৰক এবাৰ দেখাই দিছোঁ। এখন ৰিজৰ্টখন মই আৰু ইয়াত আহিবলৈ আগতীয়াকৈ বুকিং কৰি আহিব। কাংমাই আহিব, খুব ভাল লাগিলে আমাৰ। আমি সকলোৱে বহুত এনজয় কৰিলোঁ। আৰু চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, বহুত বেছি মৰম দি থাকিব। আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত ওলগ জনালোঁ। ধন্যবাদ, বাই বাই।